নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিষেধাজ্ঞা উঠাই ল'লে গুৱাহাটী হাইকোৰ্টে। এতিয়াৰ পৰা অসমত অনুষ্ঠিত কৰিব পাৰিব লটাৰী খেল। অসম চৰকাৰৰ অনুমতি লৈ লটাৰী খেল অনুষ্ঠিত কৰিব পাৰিব অসমত। এই নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব লটাৰী খেল। লটাৰী পাতিবলৈ চৰকাৰক কৰিব লাগিব আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয় দিলে লটাৰী খেলৰ অনুমতি। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এই সন্দৰ্ভত দাখিল কৰিছিল আবেদন। উল্লেখযোগ্য যে এটি গোচৰত অবৈধ লটাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু এই নিৰ্দেশনাৰ পিছতে বিপদত পৰিছিল লটাৰী উপহাৰ কুপন আয়োজক সমিতি। আৰু এতিয়া সেই নিষেধাজ্ঞা উঠাই লৈছে গুৱাহাটী হাইকোৰ্টে। গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ অনুমতি লৈ ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব লটাৰী খেল। পৰৱৰ্তী খবৰ, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল মুস্তাফা কামাল আজাহাৰীক। লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুস্তাফা কামাল আজাহাৰীক। ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ অন্তত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুস্তাফা কামাল আজাহাৰীক। ৰাজ্যৰ বিভিন্ন থানাত আজাহাৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। ইছলামৰ বিৰুদ্ধে মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল আজাহাৰী। আৰু জুম্মাৰ নামাজৰ সময়তে শুকুৰবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। মছজিদৰ সন্মুখৰ পৰা আজাহাৰীক লখিমপুৰ আৰক্ষীয়ে উঠাই লৈ গৈছিল থানালৈ। আৰু নিশাটো লখিমপুৰ সদৰ থানাতে থাকিল আজাহাৰী। আৰু আজিৰ দিনটোত সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰিছে মুস্তাফা কামাল আজাহাৰী। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আন এক ডাঙৰ খবৰ। এইবাৰ ইৰাণৰ 10টাকৈ সেনাৰ ঘাটিত সৰ্ববৃহৎ আক্ৰমণ চলাইছে ইজৰাইলে। 100তকৈও অধিক জেট ফাইটাৰেৰে চলাইছে ভয়ংকৰ আক্ৰমণ। 5খনকৈ চহৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। ইজৰাইলৰ দাবী, বিফল হৈ পৰিছে ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম। ইৰাণৰ 10টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। 100তকৈও অধিক জেট ফাইটাৰেৰে আক্ৰমণ চলাইছে ইজৰাইলে। তেহৰান, কৰাচ, মছাদ, কম, চিৰাজ চহৰত আক্ৰমণ চলাইছে। ইজৰাইলৰ দাবী, ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম বিফল কৰি দিছে ইজৰাইলে। ইজৰাইলৰ আক্ৰমণ ৰোধ কৰিবলৈ বিফল হৈছে ইৰাণ। তেহৰানত 6টাকৈ বৃহৎ বিস্ফোৰণৰ খবৰ আহিছে। তেহৰানৰ কেইবাটাও প্ৰান্তত মিছাইল আক্ৰমণ কৰিছে। আৰু 25 দিনৰ পিছত মধ্যপ্ৰাচ্যত এয়া সৰ্ববৃহৎ আক্ৰমণ। ইজৰাইলৰ আক্ৰমণৰ পিছতে ইৰাণে আৰম্ভ কৰিছে একশ্যন। খালী কৰি দিয়া হৈছে ইৰাণৰ এয়াৰ স্পেচ। এতিয়া ইৰাণৰ আকাশমাৰ্গেৰে উৰিব নোৱাৰিব কোনো বিমান। ইৰাণৰ লগতে চিৰিয়াতো আক্ৰমণ চলাইছে ইজৰাইলে। চিৰিয়াৰ সেনাৰ ঘাটিত আক্ৰমণ চলাইছে ইজৰাইলে। চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা সদৰি কৰা হৈছে এই তথ্য। ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইপিনে সাজু হৈছে ইৰাণ। খুজিস্তানত সাজু কৰি ৰখা হৈছে এয়াৰ ডিফেন্স ছিষ্টেম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অহা মে' মাহৰ ভিতৰত ৰাজ্যৰ কৃষি বিভাগৰ গ্ৰাম সেৱক পদত দিয়া হ'ব নিযুক্তি। এই ঘোষণা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ। চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ আহিছে। শ শ যুৱক যুৱতীক কৃষি বিভাগত নিযুক্তি দিব ৰাজ্য চৰকাৰে। অহা মে' মাহৰ ভিতৰত কৃষি বিভাগৰ গ্ৰাম সেৱক পদত দিয়া হ'ব নিযুক্তি। 1800 পদত কৃষি বিভাগৰ গ্ৰাম সেৱক পদত নিযুক্তি দিয়া হ'ব। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। পৰৱৰ্তী খবৰ, জ্ঞানবাপী মছজিদৰ গোচৰত হিন্দু পক্ষৰ মুখ থেকেচা। এএছআইৰ অতিৰিক্ত ছাৰ্ভেৰ বাবে দাখিল কৰা আবেদন খাৰিজ আদালতৰ। জ্ঞানবাপী মছজিদৰ গোচৰত হিন্দু পক্ষৰ মুখ থেকেচা। বাৰাণসী আদালতে খাৰিজ কৰিলে হিন্দু পক্ষৰ আবেদন। জ্ঞানবাপীত এএছআইৰ অতিৰিক্ত ছাৰ্ভেৰ বাবে আদালতত আবেদন দাখিল কৰিছিল হিন্দু পক্ষই।
আৰু খননৰ জৰিয়তে সাৰ্ভে কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ কৰে আদালতে। বাৰাণসী আদালতৰ ৰায়ৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত হিন্দু পক্ষৰ। মন্দিৰৰ অৱশেষৰ ওপৰত জ্ঞানব্যাপী মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰিছিল হিন্দু পক্ষই, আৰু ইয়াৰ পিছত হিন্দু পক্ষই জ্ঞানব্যাপীত অতিৰিক্ত জৰীপৰ দাবী জনাই আদালতত কৰিছিল আবেদন, আৰু সেই আবেদন খাৰিজ কৰিছে আদালতে। পৰৱৰ্তী খবৰ, বিস্ময় আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট সাহিত্যিক শশী ফুকনৰ দেশবাহান। GMCHত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে। ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শশী ফুকনৰ। উল্লেখযোগ্য যে শুকুৰবাৰে নিশা 10:30 প্ৰমাদ অৱনতি ঘটিছিল স্বাস্থ্যৰ, আৰু শুকুৰবাৰে সন্ধিয়াৰ পৰা দুবাৰকৈ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল শশী ফুকন, আৰু অৱশেষত মৃত্যুৰ কোলাত ঢলি পৰিল বিশিষ্ট সাহিত্যিক শশী ফুকন। আৰু শশী ফুকনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, দূৰদৰ্শনৰ পিছত এইবাৰ নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ'ল BSNL, আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধীৰ। যোৱা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ চৰকাৰী টিভি চেনেল দূৰদৰ্শনৰ লোগো নীলাৰ পৰা গেৰুৱালৈ সলনি কৰা হৈছিল, আৰু এতিয়া ঠিক 6 মাহৰ পাছত কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শনৰ পথ অনুসৰণ কৰি টেলিকম কোম্পানী BSNLৰ ৰং নীলাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। শেহতীয়াকৈ BSNLৰ নতুন লোগো প্ৰকাশ পাইছে। দেখা গৈছে যে BSNLৰ লোগোৰ ৰঙো গেৰুৱালৈ সলনি হৈছে, আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আনহাতে ইয়াৰ টেগলাইন কানেক্টিং ইণ্ডিয়াৰ ঠাইত কানেক্টিং ভাৰত কৰা হৈছে। যেতিয়া এই ছবিখন ওলাল তেতিয়া ৰাজনৈতিক মহলৰ এটা অংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। দেশৰ বিৰোধী দলসমূহৰ অভিযোগ যে বৰ্তমান মোদী চৰকাৰে দেশৰ প্ৰতিটো কেন্দ্ৰীয় সংস্থাক গেৰুৱাকৰণৰ দিশত আগুৱাই লৈ গৈছে। পৰৱৰ্তী খবৰ, বিশ্বৰ চিকিৎসা বিজ্ঞানত নতুন সংযোজন। এতিয়াৰ পৰা মানুহে জানিব পাৰিব কেতিয়া মৃত্যু হ'ব, আপোনাৰ মৃত্যু কেতিয়া হ'ব। এই সন্দৰ্ভত সঠিক ভৱিষ্যতবাণী কৰিব AI ডেথ কেলকুলেটৰে। ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম বা ECG ব্যৱহাৰ কৰি ভৱিষ্যতে হ'ব পৰা স্বাস্থ্যজনিত বিপদ আৰু সম্ভাৱ্য মৃত্যুৰ ভৱিষ্যতবাণী কৰিব পাৰে AI ডেথ কেলকুলেটৰে। আৰু অহা বছৰত ব্ৰিটেইনে 2খন চিকিৎসালয়ত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব এই সঁজুলিটো। পৰৱৰ্তী খবৰ, বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা আৰু অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি দিয়া লৰেন্স বিষ্ণয়ে এইবাৰ খেলিব নিৰ্বাচন। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত লৰেন্স বিষ্ণয়ৰ বাবে ৰাজনৈতিক দলে বিচাৰিছে মনোনয়ন পত্ৰ। লৰেন্স বিষ্ণয়ক টিকটৰ প্ৰস্তাৱ উত্তৰ ভাৰতীয় বিকাশ সেনাৰ। বান্দ্ৰা পশ্চিম বিধানসভা সমষ্টিত বিষ্ণুৰ মনোনয়ন পত্ৰ দাখিল কৰিব বিচাৰিছে উত্তৰ ভাৰতীয় বিকাশ সেনাৰ নেতা সুনীল শুক্লাই। পৰৱৰ্তী খবৰ, কাইলৈ অনুষ্ঠিত হ'ব ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, আৰু এই পৰীক্ষাৰ বাবেই কাইলৈ পুৱা 8:30 পৰা বিয়লি 4:30 ৰাজ্যত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। আৰু কাইলৈ কি কি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা চাওঁ আহক। 27 অক্টোবৰ অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ'ব ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, আৰু এই নিযুক্তি পৰীক্ষাৰ বাবেই ৰাজ্যত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। পুৱা 8:30 পৰা বিয়লি 4:30 কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে জাৰি কৰিছে এই জাননী, আৰু সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। ৰাজ্যৰ 28খন জিলাত অনুষ্ঠিত হ'ব এই নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ্থীসকলে মানিব লাগিব 9টাকৈ নিয়ম। কি কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। পুৱা 9 বজাৰ পৰা 11:30 অনুষ্ঠিত হ'ব পেপাৰ 1 অৰ্থাৎ প্ৰথম পেপাৰৰ পৰীক্ষা, আৰু 1:30 পৰা বিয়লি 4:30 অনুষ্ঠিত হ'ব পেপাৰ 2 অৰ্থাৎ দ্বিতীয় পেপাৰৰ পৰীক্ষা। পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীসকলে লৈ যাব পাৰিব প্ৰশ্ন কাকত। পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত নিজৰ OMR চিট পৰীক্ষা কৰক পৰীক্ষাৰ্থীসকলে। পৰীক্ষাৰ সময়ত OMR চিট জমা হ'ল নে নাই সেইটো নিশ্চিত কৰিব লাগিব পৰীক্ষাৰ্থীয়ে। OMR চিটত
নাম আৰু ফটো নাথাকে, কেৱল থাকিব ৰোল নম্বৰ। কেৱল ৰোল নম্বৰ উল্লেখ থাকিব OMR ছিটত। আৰু পৰীক্ষা শেষ হোৱাৰ পাছত ৱেবছাইটত OMR ছিট আৰু উত্তৰ বহী আপলোড কৰা হ'ব। মুঠ 42টা বিভাগৰ 5023টা পদৰ বাবে অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে। অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে আশা আৰু অংগনবাড়ী কৰ্মী। সংবাদ মেল পাতি এই ঘোষণা নিযুক্তি বৰ্ডৰ।